Hello guys, so welcome back to the Legend Vlog series. तो आप लोगों को स्वागत है। Audio guys. উপায় নাই গাইজ কালিয়া কৰিম বুলি ভাবিছিলোঁ কিন্তু নহ'ল আজি কৰিব লগা হ'ল গাইজ কিন্তু ওপৰৰ পৰাই মেক্ৰিয়ান বৰষুণটো থাকে আমাৰ দেখা হৈছে আপোনালোকে মেক্ৰিয়ান বৰষুণ কৈ দিম মেক্ৰিয়ান এই মেক্ৰিয়ান বৰষুণ থাকে জানে আপোনালোকে আমি য'ত যাওঁ আমি ৰাইড কৰি মেক্ৰিয়ান থাকিবই নহয় গাইজ গাইজ আজি এটা নতুন কভাৰ ভিডিঅ' কৰিব যাই আছোঁ এতিয়া এটা হ'ল গাইজ আছে এই বৰষুণৰ মাজত ছুটি সদায় বেলেগ গাইজ কামটো গাইজ বঢ়িয়া হৈছে গালো শুটিং লোকেশ্যন আহি থাকা এই গাইজ এই অৱস্থা আমাৰ লগতে দি তোমাৰ এই ৰিজন ভাই একদম পিছলৈ গৈছিল ঐ পা তো পড়বি বেলেগ জি এই বেলেগ জি ন ৰকি দিয়া কালো বাবা তে গেলি 50,000 টাকা লাগবে গোটা কি দিয়া না ভরিত এ গাইস আমার একটার অবস্থা গাইস এ কি করবি বরখন বতার আজি নকলিও নহয় গাইস মানে কালি কৰিম বুলি ভাবিছিলো ভিডিওটো কালি নহল কালি কৰিম বুলি ভাবিছিলো এই ভিডিওটো মানে কালি আমাৰ মানে প্ৰবলেম হ'ল কোনো নাই এতে গাইস আজি যি নকৰো বুলি কও গাইস নিহান্ত কবৰ কেমেৰা মোৰ নাই কেমেৰা নাই সেইকাৰণে আলৈনি গাইস হে জোতা চাও এ মোক কি লাগছে টিং লোকেশন পাই গৈছো বাপৰে আমাৰ এতন তামনা আগতে ফটো দি কপি মান তুলি ল'ব বলে ইনষ্টাত বলে দিব বলে ইপিছে যদি কাইজি বাদাম হেই মৰণ থাক তো গাইস নতুনকে বাদ ধৰছি সেইকাৰণে ভাল লাগিছে হাৰিয়ালি হে দেখুৱাই আছো গাইস আৰু কি হয় আপোনাৰ আব্দুল আহি আছে আব্দুল হাই এটা দি দিয়া লেজেণ্ড ব্লগত আহি থাকা মজা লাগিছে লাজা এ ইফালৰ পৰা ভেদাও নেকি চট্ট কৰবে ওৰ চুল চট্ট কেনা আছে জাগা চাই লওক বাৰ চাও এই চান্দে এই তোক লাংটা কৰি বাবু তুই নে কুবা ভাল নহল লয়ে যাও নেকি চুৰ কৰি এই তোমাৰ ক'বাত আহিলে হাতখন লাগি যায় আৰু কি চুৰ দালাং এই যে ৰমেন্টিক লাংটা কৰি গৈছিলে ওইনাখানে যেটো কাতে লাংটা কৰি গৈছিল এক নহয় একে বেছি ৰিজাল্ট বেছি কিটা হইছি মতো ভুলাকে দেখা যাওক দি কচোন ইমান তো হালবা নাংগে ইমান তো রে এনকানে বি ইমান না হেলবি তো এনকানে দি এই হবু দি তোক আকৌ ফালতু কৰিব দিয়া নাই তোক সৰু আৰু আগত দিছো না কেমেৰাটো বা না নিনাকে একদম গান নহকে ডাউট থাকা কলো পড়বি ভাই বতরটো বেয়া না আমার কইনে কবে একো হয়তো কইনে আকৌ আছে আমরা একটনি করে ঠিকই আছে বলে চিঠি দিব পারে কিনো ও বাপু ও চুপ ও বাপু একবারত নহয় ও কই দিবি আমার এওরাই কি বেরাবেন জানে নিশান্ত চৌধুরী বুলি কলি সব চিনিয়ে পায় আমার চৌধুরী ক্রিয়েশন আইয়ে যাব আইবি না কি তই এই ফলফল তো আসো লাগি আসো জিমানে মরম করিম কি মানে ওই বারে বানছি এটু সাইড কে যা আমি তো পছন্দ না সি হব আরে রেডি হইছে ড্রেস চেঞ্জ আমার সাইল টু ফটো তোলা জানা ও রোজা রাখলিও আজান দিয়ে পারলা আমার মোবাইল লোশন মাউ কি বে দিবু এই সিয়াতে আছে স্কিপ না জানছি নো আর আছে
ভালে হৈছে তুই আজিকালি ভাল লগা হৈছে কেনেকে বিশ্বাস কৰিব পাৰিলে তই কৈছিল তই আমি কেনেকে হিৰো বিশ্বাস কৰিব পাৰিলে স্মাইল 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 না মই এতিয়া প্ৰেক্টিকেল হবা খুমে মানম পিতা পিতা বে 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 মানম কোনে যেনকে আছে হেনকে হাই দিছে আৰু তালে নাচবা পাৰে দেৰি তই বাইক চলাব লাগবি ডাইৰেক্টৰ এই চিত্ৰ আহিছো বস্তু নীলা নীলা দেখছো নিলে দেখা বিও নিলে স্টোৰি নালাগে নালাগে বগাৰে হাইছি জালো নে আকৌ ঘুইছিবা নালাগে তালে আও সুমটো ঘুইছি না নাকি খুশি পনছে সৰু সৰু কথাতে তই কিয়নো লাগি আছ তোক ভালে আমি অলপ ভিডিঅ' কৰি আহিলো এই আৰবিক চা একদম খোজকাঢ়ি আছে মোবাইল চাই চশমা একদম মোৰ একদম পকেটৰ পৰা নি মাৰি আছে প্ৰজ্ঞা বোলে আজি ভাতে খাৱা নাই আমাক কৈ আছে মই কৈছো ৰোজা ৰোজা ৰাখছে নেকি আমি ৰোজা ৰাখছো আমি আব্দুলে খোজকাঢ়ি যাই আছে মই আহিছো ৰোজাৰ মাহৰ আজি ফাৰ্ষ্ট ৰোজা না ৰোজা ৰাখি ফেলে আমি ভিডিঅ' বনাই আছো অলপমান সাপোৰ্ট কৰিব আৰু গমে পা নাছিল এতিয়া লাষ্টত আছে ড্ৰেছ চেঞ্জ কৰিম আমি এই আমাৰ ঋতুলা আহমেদ আমাৰ আব্দুলে একদম ৰোজা ৰোজা আকৌ ৰাখাৰ কথা নাই এ না কৈছি গাই আকৌ ৰখা নাই এনা বগি আছে বগাত ভাল বঢ়িয়া কৰিছিলো ভিডিঅ' বক্সটো তাৰমানে আগত এ সুৰা এটা লৈ গেল নিলে আৰু গাইছ তাৰপৰা আনছো কালি গাইছো এ তিছুৰ কৰি ये जो बॉक्स है কালি কিনছিলো यहाँ पर हो रहा है ड्रेस चेंज भैया कैसे हो आप कैसे हो मतलब हम थोड़ा अभी कपड़ा चेंज करने में व्यस्त हैं अभी हम पहनेंगे कोट আমার চাৰিলে হিন্দী গলি গোটা আমেৰিকাৰ ৰাষ্ট্ৰপতি পাগলা হৈ যায় হাইছে যাব বালা এই হৈছি ন মই যাও না নেকি মই বাহিৰত এই চালো পুতু আমি হাই হিটছি ইল্লাল্লাহ এর তু ভুল নাই না আকলা করব নাচালি